তাৰ আধা ঘণ্টামানৰ পিছত ওচি আহি থানাত ছটপটকৈ ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত পিঅ'চো নাই, তাত মিতুল বৰা বুলি ইডি এটা লৈ পেলাই ওচি ওলাই গৈছে। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। ওচিয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। ৰখা আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কেৰি মাৰিছে? ৰদে মাৰিছে। এই বেলেগ কোনোবা কোনোবা এটা মানুহ হ'ব পাৰে। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 মাৰিছে। 11:30 ভিতৰত মাৰি পেলাই তেতিয়া মানে ওচি মই বিচাৰি ফুৰিছো। তাই সি মানে কি কৈছে, সি নিজে একদম বলিয়া নিচিনা বুজিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্লজ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্লজ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। তাৰ পিছত SP-য়ে ওচি আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত তেতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা, গাহৰি পোহা পইচা কেইটা আছে, কিন্তু তাৰ আগতেই ধৰ দুজনী মৰিলে। তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে। তাৰপিছত এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে, গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল, কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে। কিন্তু দেই 2টা মানুহ আছে, এইটো পাব্লিক হ'ব। এইটো কোন আছে জানো? হৰভঙা থানা আহিছে যে তাইৰ লগত আছে। তাইৰ মাকেও কৈছেতো, আৰু মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভাৰ লগত আছে। তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে, সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত। তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে, কিন্তু এপাত জোতা পিছফালে চিটত কিয় থাকিব? আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে। 2টা ল'ৰা নামি গৈছে। সেই 2টা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে, সি মানে হিন্দীত কথা কৈছে। সেইটো গোলাঘাটৰ ল'ৰা আছিলে, সি গুৱাহাটীৰ পৰা আহি আছিলে বোকাখাট। সেইটোৱে ইমানখিনিলৈকে গম পাওঁ, কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ হৰভঙা ICU ৰাভা আছিলে। আৰু ওচি এডিচনেল SP-য়ে সেই সময়ত SP বাংলাত কি কথা পাতিছিলে সেইটোও মৰা আগমুহূৰ্তত এডিচনেল SP টুংবুং নে খুম্বাং আৰু ওচি মনোজ ৰাজবংশী আৰু SP তিনিজনে কথা পাতিছিলে মৰা আগত। কি কথা পাতিছিল এইবিলাকখন বিচাৰি পেলাই আমি গোটেই টাউনখনে গৈছো। তাই 3 চকৰমান মাৰিছে, মানে তাই মৰা নাই, গাড়ীখন হেৰিয়ে চলাই আছিলে সময়ত। কিন্তু আমি দেখিবলৈ নাপালো। গাড়ীখন তীব্ৰ বেগত চলি আছে, ৰাভাই চলাইছে, তীব্ৰ বেগত চলাই আছে। ইয়াতে 3 পাকমান ঘূৰিছে গাড়ীখন নগাঁও টাউনত। তাৰপিছতে কলিয়াবৰ ফালে মুখ কৰিছে। গোটেই কেইটা মিলি মাৰিছে। হত্যা কৰিছে। এইটো মানে এতিয়া সিহঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা। CID কথা পাতিব পৰা হলে CID-ক দিব নালাগিছিল, CBI-ক। সেই ল'ৰাটোৱে ক'লা জিন্স পেণ্ট আৰু নীলা চাৰ্ট পিন্ধা আছিলে, পেণ্টটো ক'লা আছিলে। কথা পাতিব পৰা হলে CID-ক দিব নালাগিছিল, CBI-ক। সেই ল'ৰাটোৱে ক'লা জিন্স পেণ্ট আৰু নীলা চাৰ্ট পিন্ধা আছিলে, পেণ্টটো ক'লা আছিলে, চোলাটো নীলা আছিলে। ইটো ল'ৰাক নেদেখিলে, ৰন্ধা সুযোগ লৈ পেলাই সি আঁতৰি। আৰু সেয়া কেৱল বিস্ফোৰক ভাষ্য প্ৰকাশ পাইছে, য'ত জোনমণি ৰাভাৰ মৃত্যুৰ পিছত তেওঁৰ কোৱাৰ্টাৰত গৈ তালাচী চলোৱা হৈছিল। জোনমণি ৰাভাৰ এপাত জোতা আসনত আছিল, এপাত পিছফালে আছিল। গতিকে বিভিন্ন এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ঘটনা। পুনৰ পাপৰি আমি আপোনাৰ সৈতে সংযুক্ত হৈছো।
মই কৈছো আচলতে ঘটনাটো সংঘটিত হোৱাৰ দিনাখনৰ পৰা বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিলে এটা কথা হৈছে যদিহে এগৰাকী ব্যক্তিয়ে কোৱা গোটেইখিনি কথা সঁচা হয় তেতিয়াহ'লে জুনমণি ৰাভাক হত্যা কৰা হৈছিল কিন্তু যদি হত্যা কৰা হৈছিল তেতিয়াহ'লে অতি নৃশংসভাৱে আপুনি চাওক 3 পাক সদৰতে ঘূৰোৱা হৈছিল এটা কথা হৈছে 12 বজাৰ লগে লগে জুনমণি ৰাভাৰ ফোনৰ সুইচ অফ হৈছিল মাকে তেনেকুৱা ধৰণৰ এটা ভাষ্য দিছিলে 10 বজাৰ পিছত এবাৰ অন হৈছিল তাৰ পিছত অফ জুনমণিয়ে কি কৈছিলে মই আভা জ্যোতি ৰাভা দাৰ সৈতে আছো আমি পোহৰলৈ আহিছে চোৰাং খুনৰ সৰবৰাহ হয় এই সাম্ৰাজ্যখনৰ ভিতৰত প্ৰৱেশ কৰাৰ বাবে জুনমণি ৰাভা বলি হল নেকি তেওঁক হত্যা কৰা হল নেকি এটা কথা হৈছে আমি তিনিগৰাকী লোকৰ কথা কলো এগৰাকী যাৰ অডিঅ' ভাইৰেল হৈছে দ্বিতীয়তে প্ৰণৱ দাস যিগৰাকী বোকাখাটৰ প্ৰত্যক্ষদৰ্শী আৰু হাসিনা বেগম গোটেই যদি আমি কথাখিনি জোৰা লগাই চাওঁ তেতিয়াহ'লে কিন্তু অতি নাটকীয় কথা আৰু জুনমণি ৰাভাৰ আমি এটা কথা কিন্তু উল্লেখ কৰিম ৰশ্মিতা যে যি সময়ছোৱাত তেওঁক ততাতৈয়াকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এগৰাকী চিকিৎসকৰ ভাষ্য আপোনাৰ নিশ্চয় মনত আছে তেওঁ এটা কথা কৈছিলে যে আমি এক্সটাৰ্নেল একো ইনজুৰি দেখা নাছিলো কাণৰ পৰা অকমান তেজ ওলাইছিল কিন্তু আপুনি যদি এখন ফটো চাই যিখন আমি ভালকৈ দেখুৱাব আপোনাক নোৱাৰিম কাৰণ কিছু কথা থাকে ইয়াত কিন্তু তেওঁৰ গোটেই শৰীৰতে তেজ আছে গতিকে এটা কথা হৈছে যে এই তেওঁলোকে কোৱা কথাবোৰ কিমান সত্য আৰু এতিয়া এই সকল এই তিনিগৰাকী লোকে কোৱা কথাবোৰ কিমান সত্য এই গোটেই কথাবোৰ যদি চালি জাৰি চোৱা হয় তেতিয়াহ'লে CID তদন্তত কি ওলাব সেয়া কিন্তু সকলোৱে নিশ্চিতভাৱে আশা প্ৰকাশ কৰিছে বা অধীৰ অপেক্ষাৰে বাট চাইছে নিশ্চয়